আমাৰ যেহেতু অহাকাইলৈ যেহেতু আমাৰ কেবিনেট আমাৰ আছে, তেজপুৰত কেবিনেট আছে, আৰু কেবিনেটত আমি যোৱাৰ আগদিনাখন আমি যিকোনো জিলা এখন আমি পৰিভ্ৰমণ কৰোঁ, আৰু কেবিনেট শেষ কৰি আহি পেলাই মানে ডাউনৱাৰ্ড জাৰ্ণিত এখন জিলা আমি পৰিভ্ৰমণ কৰি পেলাই বিশেষ কিছুমান স্কিম চাওঁ। এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এইবাৰ অংগনবাদী চেণ্টাৰ চাব দিছে, আৰু য'ত আমি অমৃত সৰোবৰ আমি নিৰ্মাণ কৰি আছোঁ সেইবোৰ চাব দিছে। আৰু অতিৰিক্তভাৱে মই এইবোৰ চোৱাৰ উপৰিও মই এখন ৰিভিউ লৈ লৈছোঁ মোৰ ডিপাৰ্টমেণ্ট, পঞ্চায়ত ডিপাৰ্টমেণ্ট আৰু লগতে ফুড এণ্ড চিভিল চাপ্লাই ডিপাৰ্টমেণ্টৰ ৰিভিউ লৈছোঁ। আৰু সেই ৰিভিউ লোৱাৰ কাৰণে মই আমাৰ মাননীয় আমাৰ BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়াকো মই আমন্ত্ৰণ জনাইছিলোঁ, আমাৰ জলেন বসুমতাৰী ডাঙৰ MLAকো আমন্ত্ৰণ জনাইছিলোঁ, আৰু এতিয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত মই ৰিভিউ কৰিম। আৰু ইয়াৰ উপৰিও ইন এডিশ্যন মই নিজাববীয়াকৈ আবেলিৰ ভাগত ওদালগুৰি জিলাতো ৰিভিউ লোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। গতিকে এই যে কেবিনেট পাতিলে, যিহেতু আহোঁতে এবাৰ বা যাওঁতে এবাৰ এখন জিলা চাই যোৱা হয়, এতিয়া আমি এটা পৰম সৌভাগ্যৱান, নহ'লেতো আজি মই এই গাঁওখনত আহিব নোৱাৰিলোহেঁতেন। গতিকে আমি এটা ইতিমধ্যে হৈ থকা অংগনবাদী কেন্দ্ৰত আমি দেখা দিলোঁ, অমৃত সৰোবৰ ধুনীয়াকৈ এগ্ৰিকালচাৰ ফাৰ্মত বনাই আছে, বা তাত আমি 2-3টা বনাব পাৰিম। এনেকুৱাকৈ সামগ্ৰিকভাৱে পৰ্যালোচনা কৰাৰ কাৰণে মই ইয়াতে আহিছোঁ। সন্মানীয় পষ্টটোতো বুথৰ সভাপতি আমাৰ দলত, কাৰণ কিয় বুথৰ সভাপতি হ'ল বা বুথৰ কাৰ্যকৰ্তাগৰাকী হ'ল প্ৰথম শ্ৰেণীৰ নেতা। বাকীবিলাক যিবোৰ আছে, ধৰক মই ৰাজ্যিক সভাপতি আছিলোঁ, আমি ভাষণহে দিওঁ, ইনষ্ট্ৰাকশ্যন দিওঁ আমি, কিন্তু দলৰ সেই মূল কামখিনি কোনে কৰে? বুথৰ কাৰ্যকৰ্তাসকলে। পোষ্টাৰ মাৰা হওক, মানুহ ঘৰে ঘৰে গোৱা, মানুহৰ অভাৱ অভিযোগৰ খবৰ লোৱা। গতিকে মোৰ দৃষ্টিত মানে মোক যদি সোধে যে হু ইজ দ্য লিডাৰ, আপোনাৰ নেতা কোন, মই ক'ম মোৰ প্ৰথম নেতাগৰাকী হৈছে মোৰ বুথৰ, মই যিটো বুথত বাস কৰোঁ সেই বুথৰ সভাপতিগৰাকী মোৰ প্ৰথম নেতা।